Hello guys, welcome back to my YouTube channel. আজি গৈ আছো ৰাজীৱ, সঞ্জীৱ আৰু ৰাজুদা আৰু মই অকলকে যাই আছো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইংৰাজৰ ঘৰ আৰু লগতে দমনত যাই আছো আমি সাগৰ পাৰত ঘূৰিম আৰু লগতে কায়ামত ফিল্মখন শুটিং হোৱা জায়গাখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আমাৰ সঞ্জীৱ দা আহিল ওচৰত মোৰ আৰু আমি গোটেই আমি অসমৰে হয় আৰু ইফালে ৰাজু ভাইৰ ভাইটি বিপিন দা লগতে আছে মোৰ আৰু গাইস বলক ভিডিওটো আৰম্ভ কৰো আৰু গাইস এয়া হৈছে দমনৰ সাগৰৰ পাৰ বহুত মানুহ গাইস আমিও অলপ আহি বহিলো জিৰণি লৈ আছো বৰ্তমান আপোনালোকক নিশ্চয় চাই থাকিব আৰু গাইস ঘোঁৰাৰ ওপৰত উঠি মই বহুত এনজয় গাইস ঘোঁৰাৰ ওপৰত উঠি আছো বৰ্তমান ৰব গাইস অলপমান ঘোঁৰাৰ ওপৰত উঠিলো আৰু গাইস কায়ামত ফিল্মখন শুটিং হোৱা জায়গাটা আমি বৰ্তমান আহি পালো এই লোকেশনতে কায়ামত ফিল্মখন শুটিং কৰা হৈছিল গাইস আপোনালোকে নিশ্চয় চাব পাৰে আৰু গাইস ভিডিওটো ইয়াতে সমাপ্ত কৰো নেক্সট ভিডিওতে লগ পাম গাইস বাই বাই